নমস্কাৰ আপোনালোকে বিভিন্ন নিউজ চেনেল বা বাতৰি কাকতত এইকেইদিন দেখিবলৈ পাইছে যে যোৱা জুলাই মাহৰ 8 তাৰিখে অৰ্থাৎ শুকুৰবাৰে অমৰনাথ যাত্ৰাৰ পথত ডাৱাৰ বিস্ফোৰণৰ ফলত 16 জন লোকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আৰু প্ৰায় 15,000 লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে আৰু বহু লোক এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে। অমৰনাথৰ পবিত্ৰ গুহাৰ ওচৰতে হোৱা ডাৱাৰ বিস্ফোৰণৰ ফলত আকস্মিক বানপানীৰ সৃষ্টি হয় আৰু তাৰ ফলত বহু লোকক এই বানপানীয়ে উটুৱাই লৈ যায়। এতিয়াও কেইবাজনো লোক সন্ধানহীন হৈ আছে। প্ৰতিকূল বতৰৰ বাবে ইতিমধ্যে এই অমৰনাথ যাত্ৰা বাতিল কৰা হৈছে। এতিয়া কথাটো হ'ল যে এই ডাৱৰ বিস্ফোৰণনো কি বা কেনেকৈ এই ডাৱৰ বিস্ফোৰণৰ সৃষ্টি হয়। এইখিনিতে এটা কথা যে যিসকলে এই চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। এতিয়া আহিলোঁ আজিৰ বিষয়টোলৈ যে ডাৱৰ বিস্ফোৰণ হৈছে এটা প্ৰাকৃতিক পৰিঘটনা আৰু যেতিয়া পৃথিৱীলৈ অতিমাত্ৰাত বৰষুণৰ পানী নামি আহে তেতিয়াই তাক ডাৱৰ বিস্ফোৰণ বুলি কোৱা হয়। কেতিয়াবা এই ডাৱৰ বিস্ফোৰণৰ লগতে বিজুলী ঢেৰেকণিও দেখিবলৈ পোৱা যায়। সাধাৰণতে পাহাৰীয়া ঠাইত এই ডাৱৰ বিস্ফোৰণ হয়। ভাৰতৰ মেট্ৰলজিকেল বিভাগে দিয়া সংজ্ঞা অনুসৰি যেতিয়া বৰষুণৰ পৰিমাণ 100 mm অৰ্থাৎ মিলিমিটাৰতকৈ বেছি হয় অৰ্থাৎ 3.91 ইঞ্চ প্ৰতি ঘণ্টাত যেতিয়া বৰষুণৰ পৰিমাণ 100 mmতকৈ বেছি হয় তেতিয়া ডাৱৰ বিস্ফোৰণ বুলি কোৱা হয়। এতিয়া 100 mm মানে 100 মিলিমিটাৰ বৰষুণ মানেনো কি, ইয়াৰ অৰ্থনো কি? এতিয়া আমি যদি 1 mm মানে 1 মিলিমিটাৰ বৰষুণৰ হিচাপটো চাওঁ তেন্তে প্ৰতি ঘণ্টাত 1 স্কুৱেৰ মিটাৰত 1 লিটাৰ বৰষুণৰ পানী বুলি ধৰি লোৱা হয়। ঠিক তেনেকৈ 20 mmৰ যদি হিচাপটো চাওঁ তেতিয়াহ'লে আমি ক'ব পাৰোঁ যে প্ৰতি স্কুৱেৰ কিলোমিটাৰত 25,000 মেট্ৰিক টন বৰষুণ। গতিকে আপোনালোকে অনুমান কৰক যে 100 mm বৰষুণ কিমান বেছি ভয়ংকৰ হ'ব পাৰে। বিশেষকৈ বাৰিষাৰ সময়ছোৱাতে এই ডাৱৰ বিস্ফোৰণৰ ঘটনা দেখিবলৈ পোৱা যায়। এতিয়া এই ডাৱৰ বিস্ফোৰণটো কেনেকৈ হয় যে যেতিয়া মৌচুমী বতাহে আৰৱ আৰু বংগোপসাগৰত সৃষ্টি হোৱা ডাৱৰবোৰ সাধাৰণতে উত্তৰ দিশৰ ফালে কঢ়িয়াই লৈ আনে আৰু হিমালয় পৰ্বতত খুন্দা মাৰে। এনেকৈ খুন্দা মৰাৰ ফলত ডাৱৰৰ এটা বহল শাৰীৰ সৃষ্টি হয়। এতিয়া আপোনালোকে ফটোত দেখিছে যিহেতু প্ৰতিদিনে ডাৱৰবোৰ উত্তৰ দিশৰ ফালে গৈয়ে থাকে আহিয়ে থাকে কি হয় তেতিয়া পৰ্বতত বাধা পাই এনেকুৱা শাৰী শাৰী ডাৱৰৰ সৃষ্টি হয়। চিত্ৰবিলাকত আপোনালোকে দেখিবলৈ পাইছে যে কেনেকৈ ডাৱৰৰ লেয়াৰ এটা সৃষ্টি হৈছে। এনেকৈ সৃষ্টি হোৱা ডাৱৰে এটা সময়ত পানীৰ ভৰ সহিব নোৱাৰি পৃথিৱীলৈ নামি আহে, অতিমাত্ৰাত নামি আহে। খুব কম সময়ৰ ভিতৰতে বেছি পৰিমাণৰ বৰষুণ হয়। এইটোৱে হৈছে ডাৱৰ বিস্ফোৰণ। যেনেকৈ আমি যেতিয়া বেলুনত পানী ভৰাই যদি আমি বেলুনটো ফুটা কৰাই দিওঁ যিটো স্পীডত পানীটো নামি আহে ডাৱৰ বিস্ফোৰণৰ সময়তো পানীৰ স্পীডটো সেই সিমানে থাকে। এনেকুৱা লাগে যে ওপৰৰ পৰা কোনোবাই বাল্টিয়ে বাল্টিয়ে পানী তললৈ ঢালি আছে। এতিয়া ডাৱৰ বিস্ফোৰণৰ নিৰ্দিষ্ট এটা এলেকাৰ ভিতৰতে সকলো ঠাইতে নহয় আৰু যিটো এলেকাৰ ভিতৰত এই ডাৱৰ বিস্ফোৰণ হয় তাৰ পাৰ্শ্বৱৰ্তী এলেকাত তেতিয়া বানপানীৰো সৃষ্টি হয়। গতিকে আজিৰ বিষয়টো ইমানতে সামৰিছোঁ। ধন্যবাদ।